প্ৰায় অভিভাৱকসকলক মই শিশুসকলৰ ইণ্টাৰেষ্টৰ বিষয় লৈ পেলাই প্ৰশ্ন কৰোঁ। আচলতে কি হয়, মই এটা কথা বিশ্বাস কৰোঁ যে যেতিয়া আমি পঢ়াৰ লগে লগে যিবোৰ ইণ্টাৰেষ্ট আমাৰ এৰিয়া থাকে, সেই এৰিয়াটোৰ ওপৰত যদি আমি কাম কৰি যাওঁ, তেতিয়াহ'লে আমাৰ পঢ়াৰ প্ৰতি মটিভেশ্যনটো বাঢ়ে, পঢ়াৰ ক্ষেত্ৰত কনচেনট্ৰেট কৰাত সুবিধা হয়। তো সেইটো কাৰণে আমি প্ৰতিজন শিশুৰে কিবা নহয় কিবা এটা ইণ্টাৰেষ্ট এৰিয়া থাকে। বহুতে আইডেণ্টিফাই কৰিব নোৱাৰে, বহুতে পাৰে বা বহুতে আইডেণ্টিফাই কৰাৰ ৱেবোৰ বিচাৰি থাকে। কিন্তু প্ৰতিজনৰে থাকে, এনেকুৱা নহয় যে নাথাকে বুলি কোনো কথা নাথাকে, তেওঁলোকৰ ইণ্টাৰেষ্ট এৰিয়া থাকে। তো আমি কিছুমান ক্ষেত্ৰত অবজাৰ্ভ নকৰোঁ কাৰণে হয়তো গম পাওঁ। কিন্তু মই ভাবোঁ এই ইণ্টাৰেষ্ট এৰিয়াটোক লৈ পেলাই যদি আমি সৰুৰ পৰা কাম কৰি যাওঁ, তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰখন আগুৱাই যোৱাৰ লগতে সেই ক্ষেত্ৰখনতো ইণ্টাৰেষ্ট এৰিয়াৰ ক্ষেত্ৰখনলৈকে আগুৱাই গৈ পেলাই ভৱিষ্যতে সেই বিষয় লৈ পেলাই কোনো কাম কৰাত তেওঁলোকক সহায় কৰিব। কিন্তু যেতিয়া মই অভিভাৱকসকলক এই বিষয়ক লৈ পেলাই প্ৰশ্ন কৰোঁ, বেছিভাগ অভিভাৱকে এইটো কথা কয় যে জানো ইণ্টাৰেষ্ট এৰিয়া কি, একোৱেই নাই নেকি, একো তেনেকুৱা বিষয় নাই চাগে, একো ধৰিবই পৰা নাইচোন। আচলতে বহুতেই এইটো কথা কয়। ইয়াৰ কাৰণটো মই অকণমান আগত উল্লেখ কৰিছোঁ যে প্ৰথমতে আমি অবজাৰ্ভ নকৰোঁ, দ্বিতীয়তে আমি আইডেণ্টিফাই কৰিব আমি চেষ্টা নকৰোঁ। তো এতিয়া যদি আপুনি বিচাৰি আছে যে আপুনি সন্তান ইণ্টাৰেষ্ট জানিব বিচাৰিছে বা এতিয়াও জানিব পৰা নাইকিয়া, তেতিয়াহ'লে আপুনি এইকেইটা কাম ফ'ল' কৰি চাব পাৰে, এইকেইটা কাম কৰি চাব পাৰে, যি আপোনাৰ শিশুটোৱে ইণ্টাৰেষ্ট এৰিয়াটো আইডেণ্টিফাই কৰাত অলপ হ'লেও সহায় কৰিব। প্ৰথমটো হৈছে আপোনাৰ সামৰ্থ্য মতে, আপোনাৰ সুবিধা মতে, কাৰণ আজিকালি সকলো ক্ষেত্ৰতে পইচা পাতিৰ কথা আহিয়ে পৰে। তো আপোনাৰ সামৰ্থ্যৰ সুবিধা মতে আপুনি যিমান পাৰে শিশুটিক এক্সপ'জাৰ দিবলৈ চেষ্টা কৰক। 2 নম্বৰটো হৈছে শিশুটিয়ে কোনবোৰ খেল খেলি ভাল পায়, কেনেদৰে খেলে বা কোনবোৰ বিষয়ক লৈ পেলাই তেওঁলোকৰ বহুত বেছি তেওঁলোকে ইণ্টাৰেষ্ট দেখুৱায় বা কোনবোৰ কিতাপ পঢ়ি ভাল পায় বা আপোনালোকে যদি তেওঁলোক যিহেতুকে আজিকালি চবেই স্মাৰ্টফোন ইউজ কৰে, তো তেওঁলোকে ইউটিউবত কি চাৰ্চ কৰি বেছি চায় বা গুগলত কি বিষয় কিবা তেওঁলোকে অধ্যয়ন কৰিব বিচাৰে, সেই বিষয়বোৰ আপোনালোকে চাবলৈ চেষ্টা কৰক। বা তেওঁলোকৰ খেলাৰ ৱেটো কেনেকুৱা বা যেতিয়া খেলি থাকে সেইখিনি সময়ত আপোনালোকে শিশুটিৰ লগত ইণ্টাৰেক্ট কৰিব চেষ্টা কৰক। কাৰণ খেলাৰ ৱেবোৰৰ জৰিয়তেও আপোনালোকে বহু বিষয়, বহু কথা শিশুটিৰ পৰা জানিব পাৰে। লগতে যেতিয়া ইণ্টাৰেক্ট কৰোঁতে শিশুটিৰ ইণ্টাৰেষ্ট এৰিয়াটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। কিন্তু এইটো কেতিয়াও নকৰিব যে কিবা এটা ক্ষেত্ৰত আপোনাৰ ইণ্টাৰেষ্ট আছে, আপুনি সেইটো সৰুতে কৰিব নোৱাৰিলে সেইটো শিশুটিক জোৰ কৰি কৰোৱাবলৈ চেষ্টা নকৰাটো ভাল হয়। তো আপুনি জোৰ নকৰি কিন্তু শিশুটিৰ পৰা জানিবলৈ চেষ্টা কৰক। তাৰ ওপৰত শিশুটিয়ে কোনবোৰ কিতাপ ভাল পায়, কোনবোৰ বিষয়ক লৈ পেলাই, কোনবোৰ টিভি চেনেল চায় তেওঁলোকে, কোনবোৰ বিষয়ত কিতাপ ভাল পায়, কোনবোৰ বিষয়বিলাকৰ কিউৰিয়চিটি বহুত বেছি, কোনবোৰৰ বিষয়ে বন্ধু মহলৰ লগত আলোচনা কৰে, আপোনাৰ পৰা জানিবলৈ বিচাৰে, সেইবোৰ আইডেণ্টিফাই কৰক। কেতিয়াবা এনেকুৱা হয় যে কিছুমান শিশুৱে মাক দেউতাকৰ লগত বহু কথা শ্বেয়াৰ নকৰে, কিন্তু ঘৰৰ আন মানুহৰ লগত বা ফ্ৰেণ্ডৰ লগত কৰে বা ক্লাছ টিচাৰৰ লগত কৰে। তো তেওঁলোকৰ পৰা আপোনালোকে এই বিষয়ে জানিবলৈ চেষ্টা কৰিব পাৰে। কাৰণ শিশুটিৰ এই ইণ্টাৰেষ্ট এৰিয়াটো মই ভাবোঁ আইডেণ্টিফাই কৰাটো খুবেই প্ৰয়োজন। তো আপোনালোকে এইকেইটা কাম কৰি চাব পাৰে। অলপ হ'লেও আপুনি শিশুটিৰ যিটো ইণ্টাৰেষ্ট এৰিয়া, সেই ইণ্টাৰেষ্ট এৰিয়াটো আইডেণ্টিফাই কৰাত মই সহায় কৰিব বুলি ভাবোঁ। ধন্যবাদ।